আৰু 1200 আমাৰ যুৱকক আমি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ অধীনত আমি তেওঁলোকক 2 লাখকৈ টকা। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে CMAAA 2.0ৰ কাৰণে ইয়াতে আপোনালোকে যিখিনি চাই আছে, ইয়াতে তামোলপুৰৰ যি ডিষ্ট্ৰিক্ট আছিলে, তামোলপুৰ ইয়াতে চাওক, তামোলপুৰৰ কিমানজন কেণ্ডিডেট আছে? 2320 জন। 2320 জনৰ পৰা 1200ৰ ওপৰত ইয়াতে চিলেকশ্যন পাব এইবাৰ যিটো CMAAA 2.0। মানে ইয়াৰ পৰা আপোনালোকে এটা কথা অনুমান কৰিব পাৰিছে যে ইয়াতে যিমানখিনি কেণ্ডিডেটে এপ্লাই কৰিছে তাৰে আধা সংখ্যকৰ অলপমান বেছিকৈ ইয়াতে চিলেকশ্যন পাব। ইয়াতে ধৰক যিটো ৱেষ্ট কাৰ্বি আংলং যিটো আছে, ইয়াতে যদি চিলেকশ্যনৰ কথা ক'ব যাওঁ, ইয়াতে প্ৰায় 250 জন চিলেকশ্যন পাব। বাকী আপোনালোকে আপোনাৰ নিজৰ যি জিলাখন আছে আপোনালোকে ইয়াতে চাই আছে যে ইয়াতে ধৰক বজালী যিখন ডিষ্ট্ৰিক্ট আছে, বজালী ডিষ্ট্ৰিক্টত কিমানজন কেণ্ডিডেট আছে? 843 গৰাকী কেণ্ডিডেটে এপ্লাই কৰিছে। তো ইয়াৰ পৰা এটা আপোনালোকে অনুমান কৰিব পাৰিব 1000লৈকে ইয়াতে চিলেকশ্যন পাব। যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে আগতেই কৈছিলে যে ইয়াৰে যিখিনি কেণ্ডিডেট জিলা আছে সেই জিলাখনৰ সম পৰিমাণ হিচাপে ইয়াতে চিলেকশ্যন কৰা হ'ব, এই কথাটো জানে আপোনালোকে। আৰু এটা কথা ইয়াতে লক্ষ্য কৰক, ইয়াৰে যিখিনি কেণ্ডিডেট আছে, এই ধৰক আপোনালোকে কাছাৰ যি ডিষ্ট্ৰিক্ট আছে, কাছাৰৰ কিমান আছিলে? ইয়াতে ধৰক 2122 মান ইয়াতে চিলেকশ্যনৰ মেছেজ আহিব তেওঁলোকৰ। কাছাৰ ডিষ্ট্ৰিক্টৰ মেছেজ আহিব প্ৰায় 2200 কেণ্ডিডেটৰ। চৰাইদেউৰ আহিব 1000ৰ ওপৰত মেছেজ আহিব, তেওঁলোকৰ চিলেকশ্যন মেছেজ আহি যাব, চিন্তা নাই। আপোনালোকে এই মাহতে আপোনালোকে মেছেজবিলাক পাই যাব। বাকী চিৰাং ডিষ্ট্ৰিক্ট আছে, চিৰাং ডিষ্ট্ৰিক্টৰ আছে 1137 গৰাকী। ধেমাজিৰ 2191 গৰাকী আছিলে, তেওঁলোকৰ ইয়াৰে 1000ৰ ওপৰত তেওঁলোকে চিলেকশ্যন পাব। মুঠতে এইবাৰ বেছিকৈ কেণ্ডিডেট ডিছকুৱালিফাইড নহয়, কাৰণ এইবাৰ বেছিকৈ ইয়াতে চিলেকশ্যন কৰিব, কাৰণ এইবাৰ দিব চিলেকশ্যন 75+। আপোনালোকে জানে 75,000 নতুনকৈ CMAAA 2.0ৰ কাৰণে চিলেকশ্যন কৰিব, আপোনালোকে এইখিনি জানে। ইয়াতে ডিব্ৰুগড় যিখিনি আছে 8000, ইয়াতে 4000ৰ ওপৰতহে চিলেকশ্যন পাব। চাব আপোনালোকে লিষ্টখন, যিটো চিলেকশ্যনৰ মেছেজ আহিলে আপোনালোকে নিশ্চয় গম পাব। ইয়াৰে গোৱালপাৰা যিখিনি আছিলে, গোৱালপাৰা আছিলে 3285 আছিলে, ইয়াৰে 1617 কেণ্ডিডেটে ইয়াতে চিলেকশ্যন পাব। প্ৰতিখন ডিষ্ট্ৰিক্টত আপোনালোকে চাওক যিখিনি আছিলে, ইয়াৰে 61% চাওক আপোনালোকে। 2450 মানে 2450 ভিতৰত আপোনালোকে দেখি চাব যে প্ৰায় 61% ইয়াৰ পৰা চিলেকশ্যন পাই গৈছে। আপোনালোক চিন্তা, মানে অকল চিলেকশ্যনৰ যিটো লিষ্ট ইতিমধ্যে হৈয়ে আছে, আপোনালোকে অকল মেছেজখিনিহে পাব। মেছেজখিনি পোৱাৰ বাবে আপোনালোকে যিহেতু অপেক্ষা কৰিব লাগিব অলপমান। আৰু বাকীখিনি অকল এইখিনি আছিলে, আপোনালোকে চাওক, নিজে এইখিনি চাব পাৰিব যে আমি যিখন হোম ডিষ্ট্ৰিক্টত আছোঁ ইয়াৰ পৰা কিমানজন চিলেকশ্যন পাব, ইয়াৰ পৰা আপোনালোকে গম পাই যাব যিখিনি আছিলে। ইয়াৰে 50ৰ পৰা 60%লৈকে যিহেতু চিলেকশ্যন কৰিব চৰকাৰে, আপোনালোকে নিশ্চয় বিন্দাছকৈ থাকক, কাৰণ এবাৰ বেছিকৈ ডিছকুৱালিফাইড নহয়। যদি আপোনালোকে ভালদৰে দিছে নিশ্চয় চিলেকশ্যন মেছেজ পাব। ধন্যবাদ।